স্বাগতম জনাইছো মই নিশান্ত বৰ্মন ডিৰেক্টৰ এণ্ড ফাউণ্ডাৰ অফ এক্সপ্লৰিকা গ্ৰুপ আজি আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছো ব্যক্তিত্ব বিকাশৰ এক অন্যতম কৌশলৰ বিষয়ে যাক আমি কনভাৰচেশ্যন টেকনিক বুলি কওঁ অৰ্থাৎ কথোপকথনৰ টেকনিক বুলি কওঁ প্ৰথমতে মই আপোনালোকলৈ কেইটামান প্ৰশ্ন কৰোঁ যে আপুনি অইন মানুহৰ লগত কেনেদৰে কথা পাতে বা অইন এজন মানুহৰ লগত কথা পাতিলে আপুনি কেনেদৰে তেওঁৰ লগত ৰিয়েকশ্যন কৰে বা আপোনালোকৰ কথন ভংগীটো কেনেকুৱা অৰ্থাৎ আপোনালোকে কথা পতাৰ সময়ত কেনেকুৱা বডি লেংগুৱেজ ইউজ কৰে বা আপুনি কি পদ্ধতিত কথা পাতে এই সকলোবোৰ কথাই লৈয়ে আৰম্ভ হয় কথোপকথনৰ কৌশলসমূহ এটি ভাল কথোপকথন যেতিয়া আপোনালোকে সৃষ্টি কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে কথোপকথনৰ বহুতো কৌশল জনাৰ দৰকাৰ কিয়নো এটি ভাল কথোপকথনে অইন এজন মানুহৰ ওপৰত আপোনাৰ এটি পজিটিভ ইমেজ ক্ৰিয়েট কৰিব পাৰে আৰু এটা বেয়া কথোপকথনে আপোনাৰ ইমেজটো এটি নিগেটিভভাৱে ক্ৰিয়েট কৰিব পাৰে গতিকে আপোনালোকে ইতিমধ্যে বুজি পাইছে যে কথোপকথন কিমান দৰকাৰ এটি এষাৰ কথা আছে যে কথাতে কটা যায় কথাতে বটা পায় অৰ্থাৎ আমি যিখিনি কথা কওঁ আমি ভাল ধৰণে অংগী ভংগীৰ দ্বাৰা আমি নিজকে ভাল ধৰণে উপস্থাপন কৰি কথাখিনি ক'ব লাগে আৰু তাকে আমি ভাল কথোপকথন বুলি কওঁ এতিয়া আপুনি এইটো কথা অনুভৱ কৰে যে কিছুমান মানুহৰ লগত কথা পাতি থাকিব মন যায় আৰু অইন কিছুমান মানুহৰ লগত কথা পাতি থাকিবলৈ মন নাযায় কিয় অৰ্থাৎ যিজন মানুহে আপোনালোকৰ কথা পাতি থাকিলে তেওঁৰ কথা পাতি থাকিব মন যায় তেওঁৰ এটা ভাল কথোপকথন টেকনিক জানে আৰু যিজন মানুহৰ লগত হয়তো আপোনাৰ কথা পাতি থাকিব মন নাযায় তেওঁ হয়তো এইটো ভাল কথোপকথন টেকনিক নেজানে আপোনাৰ আশে পাশে থকা বহুকেইজন মানুহক লক্ষ্য কৰিলে এইটো কথা দেখা পাব যে কথোপকথন টেকনিকছখিনি আমি জনাটো কিয় দৰকাৰ আজি আমাৰ এই ভিডিঅ'ত আমি আপোনালোকলৈ লৈ আহিছোঁ এটি কথোপকথনৰ এটি অতিকে সৰু কৌশলৰ বিষয়ে যাক আমি ইংৰাজীত আই কণ্টেক্ট বুলি কওঁ অৰ্থাৎ চকুৰ লগত চকুৰ মিলন এতিয়া আই কণ্টেক্ট কিয় দৰকাৰী মই এইটো কথা দি আপোনাক বুজাই দিছোঁ যদি মই আপোনালোকক এই ভিডিঅ'টো বনাই থকাৰ সময়ত মই ইফাল বা সিফাল চাই থাকিলে হয় আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে হয় নেকি নিশ্চয় নালাগিল হয় কিয়নো মই আপোনালোকৰ কথাত মনোযোগ দিয়া নাই বা আপোনালোকক মই ভালধৰণে কথাখিনি কোৱা নাই কিন্তু মই এতিয়া আপোনালোকৰ মই কেমেৰাৰ ফালে চাই আছোঁ মই আপোনালোকৰ ফালে চাই আছোঁ গতিকে আপোনালোকৰ কথাখিনি শুনি মোৰ কথাখিনি ভাল লাগিছে ঠিক তদ্ৰুপ আপুনিও যেতিয়া অইন এজন মানুহৰ লগত কথা পাতে তেতিয়া যদি আপুনি তেওঁৰ চকুৰ ফালে চাই নাথাকে অন্য ইফাল বা সিফাল চাই থাকে তেতিয়া তদ্ৰুপ আপোনাৰ লগত কথা পতা মানুহজনে আপোনাৰ লগত কথা পাতি ভাল ফিল অনুভৱ নকৰিব ঠিক একেদৰে আপোনাৰ লগতো যদি অন্য এজন মানুহে কথা পতাৰ সময়ত অন্য এজন মানুহ যদি ইফাল বা সিফাল চাই থাকে বা এনেকৈ তলৰ ফালে চাই থাকে আপোনাৰো হয়তো তেওঁৰ লগত কথা পাতি ভাল নালাগিব আৰু সেইবাবে আমি আই কণ্টেক্টৰ বিষয়ে কিছু কথা জনা অন্তত দৰকাৰ এতিয়া আই কণ্টেক্ট মানে ইটো নহয় যে আপুনি এনি টাইম কথোপকথনৰ সময়ত এনি টাইম আপুনি তেওঁৰ ফালে চাই থাকিব লাগিব বা তেওঁৰ এনি টাইম চকুৰ ফালে চাই থাকিব লাগিব ইটো আপোনাৰ এটা বেয়া ইম্পেক্টে ক্ৰিয়েট কৰিব তাৰ কাৰণে কিছু সময় আছে কিছু সময়ৰ বাবে আপুনি তেওঁৰ চকুৰ ফালে চাব লাগিব এটি গুড স্মাইল লৈ এটি ভাল পজিটিভ ইম্পেক্ট লৈ আপুনি তেওঁৰ ফালে চাই থাকিব লাগিব আৰু তেতিয়াহে আমাৰ আই কণ্টেক্টটো সফল হ'ব এতিয়া মই আপোনাক কওঁ মই এইটো কথা আপোনালোকক জনাওঁ যে আপোনালোকে কাৰোবাৰ এজনৰ কথা পাতি থাকিলে তেওঁৰ আইৰ ফালে কিমান চাই থাকিব ধৰক হ'ল আপোনাৰ এইটো নেচাৰৰ লগত কথা আপুনি ধৰক তেওঁৰ চকুৰ ফালে 5 ছেকেণ্ড সময় চালে তাৰপিছত 2 ছেকেণ্ড ইফাল সিফাল চালে আৰু পুনৰ তেওঁৰ চকুৰ ফালে 5 ছেকেণ্ড চালে এনেকুৱাকৈ আপোনালোকে অভ্যাসটো কৰক মই জানো যদিও আপোনাৰ এই অভ্যাসটো আছে আপোনাৰ আশে পাশে থকা আন 10জন মানুহৰ এইটো কথা নাই কাৰণ ময়ো বহুত মানুহ দেখিছোঁ যিসকল মানুহে কথা পতাৰ সময়ত এবাৰ ইফালে চাব কিন্তু চকুৰ ফালে নাচায় বা তলৰ ফালে চাব বা ওপৰৰ ফালে চাই এনেকৈ ভাবি থাকিব মই বহুত মানুহ এনেকুৱা দেখিছোঁ বাবে আজি মই এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ এতিয়া যদি মই আপোনালোকক কওঁ যে আপোনালোকে আজিৰ পৰা মানুহ চকুৰ ফালে চাই কথা ক'ব আপোনালোকৰ নিশ্চয় মন আছে যে আজিৰ পৰা মই মানুহৰ চকুৰ ফালে চাই কথা ক'ম কিন্তু আপোনাৰ অভ্যাস নাই আৰু অভ্যাসটো কিয় আটাইতকৈ ডাঙৰ বস্তু মই এটা সৰু উদাহৰণে বুজাই দিছোঁ আপোনালোকৰ সাহস আছে চকুৰ ফালে চাই কথা কোৱাৰ আপোনালোকৰ মন আছে প্ৰবল ইচ্ছা শক্তি আছে কিন্তু আপোনাৰ অভ্যাস নাই ধৰা হ'ল আপোনালোকক মই এটা 10 মহলীয়া অট্টালিকাৰ খটখটি বগাব দিলোঁ আপোনালোকৰ সাহস আছে যে মই এই 10 মহলীয়া অট্টালিকাটো বগাব পাৰিম আপোনালোকৰ প্ৰবল ইচ্ছা শক্তি আছে মন আছে যে মই 10 মহলীয়া গৈ ওপৰ 10 মহলত উপস্থিত হ'ব পাৰিম কিন্তু যেতিয়াই আপুনি ষ্টাৰ্ট কৰিব
আপোনাৰ লাহে লাহে ভাগৰ অনুভৱ কৰিব আৰু হয়তো আপোনালোকে 2-3 মহল যোৱাৰ পিছতে আপুনি ভাগৰি পৰিব কিয় হ'ল এনেকুৱা কাৰণ আপুনি সদায় 10 মহলীয়া খটখটি বগাৰ অভ্যাসটো নাই সেইকাৰণে মই তোমালোকক আজিৰ পৰা অনুৰোধ কৰিছো যে যেতিয়া আপোনালোকে অন্য এজন মানুহৰ লগত কথা পাতিব তেওঁৰ চকুৰ ফালে চাবলৈ চেষ্টা কৰক তাৰ কাৰণে মই আপোনালোকক এটি সহজ উপায় এটাও মই দিওঁ যদি হয়তো আপোনালোকৰ প্ৰায় ভাগৰ প্ৰথম অৱস্থাত চকুৰ ফালে চাবলৈ হয়তো ভাল নালাগিবও পাৰে মানে অৰ্থাৎ আপোনালোকে কমফৰ্টেবল ফিল নকৰিব পাৰে তাৰ বাবে আপোনালোকে এটা কাম কৰিব পাৰে যে যিজন মানুহৰ লগত আপুনি কথা পাতি আছে তেওঁৰ হয়তো আপুনি এই দুই ভ্ৰুৰ মাজৰ ঠাইখিনি চাওক নাইবা আপোনালোকে দুই ভ্ৰুখিনি চাওক নাইবা কপালৰ এই নিম্ন অংশটো যি আছে এই নিম্ন অংশটোৰ ফালে চাই থাকক অৰ্থাৎ তেতিয়াও হয়তো আপোনালোকৰ লগত কথা পতা মানুহে বুজিব তেওঁ মোৰ লগত চকুৰ ফালে চাই কথা পাতি আছে আৰু চকুৰ ফালে চাই কথা পতাৰ দৰকাৰ কি নিশ্চয় তাৰ কাৰণ আছে এতিয়া আপোনাৰ লগত যেতিয়া মই চকুৰ ফালে চাই ধুনীয়াকৈ কথা পাতি আছো এটি গুড স্মাইল লৈ ভাল বডি লেংগুৱেজ লৈ তেতিয়া আপুনি বুজিব যে হয় এই মানুহজন মোৰ কথাত ইণ্টাৰেষ্টেড ঠিক তদ্ৰুপ আপুনিও যদি অন্য এজন মানুহৰ লগত তেওঁৰ চকুৰ ফালে চাই কথা পাতি থাকিব তেতিয়া সেই মানুহজনে বুজিব হয় এই মানুহজন মোৰ কথাখিনিলৈ ইণ্টাৰেষ্টেড হৈ আছে কিন্তু যদি আপুনি চকুৰ ফালে নাচাই ইফাল সিফাল এনি টাইম চাই থাকে তেতিয়া তদ্ৰুপ মানুহজনে বুজিব যে এই মানুহজন মোৰ কথাত ইণ্টাৰেষ্ট নহয় আৰু আপোনাৰ বেয়া ইমেজ ক্ৰিয়েট হ'ব গতিকে বন্ধু বান্ধৱীসকল মই তোমালোকক অনুৰোধ কৰোঁ এটলিষ্ট তোমালোকে এসপ্তাহৰ বাবে এই কামটো অভ্যাস কৰা যেতিয়াই তুমি অন্য এজন মানুহৰ লগত কথা পাতা তেতিয়াই তুমি তেওঁৰ কিছু সময় চকুৰ ফালে চোৱা আৰু 2 ছেকেণ্ডমান ইফাল সিফাল চাই আৰু চকুৰ ফালে চাই কথা পাতিবলৈ চেষ্টা কৰা তেতিয়া সেই মানুহজনেও বুজি উঠিব হয় এই মানুহজন মোৰ প্ৰতি ইণ্টাৰেষ্টেড মোৰ কথাখিনিৰ প্ৰতি তেওঁ ভাল পাইছে আৰু আপোনাৰ এটি পজিটিভ ইমেজ ক্ৰিয়েট আৰু আপোনালোকৰ এনেকৈয়ে লাহে এদিন ভাল ব্যক্তিত্ব এটা গঠন হ'ব কনভাৰ্চেশ্যন টেকনিকৰ বিষয়ে আৰু বহুতো কথা আমি আলোচনা কৰিব লগা আছে যে আমি কনভাৰ্চেশ্যনৰ সময়ত কেনেকৈ গ্ৰিডিং কৰিব লাগে কেনেদৰে আমি বডি লেংগুৱেজ ইউজ কৰিব লাগে পৰৱৰ্তী ভিডিঅ'বোৰত আমাৰ এই কথা আমি বিশদভাৱে আলোচনা কৰিম আজি জাষ্ট আমি এটা ক্ষুদ্ৰ টপিকৰ ওপৰতহে আলোচনা কৰিলোঁ যে কেনেকৈ আমি চকুৰ ফালে চাই কথা পাতিব লাগে চ' আজিলৈ এৰিছোঁ বন্ধু বান্ধৱীসকল চ' সদৌ মই পুনৰ কৈছোঁ আমাৰ ভিডিঅ'বোৰ পৰৱৰ্তী ভিডিঅ'বোৰ যদি আপোনালোকে চাব খোজে তেনেহ'লে আমাৰ চেনেলটো লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে কাষত থকা বেল আইকনটো ক্লিক কৰিবলৈ নাপাহৰিব চ' ধন্যবাদ বন্ধুসকল নমস্কাৰ